Hello friends, মই Sebika আপোনালোক সকলোকে it's me Sebika স্বাগতম জনাইছো আৰু আজিৰ ভিডিওটি মই আপোনালোকৰ ওচৰত গৰমৰ দিনত অইলি স্কিনৰ বাবে এটি ঘৰুৱা ফেস পেক শেয়াৰ কৰিব লৈছো গতিকে বলকচোন ভিডিওটি আৰম্ভ কৰো অইলি স্কিনৰ ফেস পেকটোৰ বাবে লগা প্ৰথম সামগ্ৰীবিধ হৈছে এলোভেৰা জেল মই ইয়াত 1 চামুচ এলোভেৰা জেল লৈছো ইয়াত মই আৰ্টিফিশিয়াল এলোভেৰা জেল ইউজ কৰিছো আপোনালোকে ফ্ৰেছ এলোভেৰা জেল ইউজ কৰিব পাৰে এলোভেৰা জেলে স্কিনখন ঠাণ্ডা কৰে ই স্কিন প্ৰ'সমূহ সাফা কৰে যিসকলৰ অইলি স্কিন তেওঁলোকৰ বাবে বহুত উপকাৰী হয় এলোভেৰাত বিটা কেৰাটিন ভিটামিন সি ই আছে ইয়াৰ পৰা এন্টিঅক্সিডেন্ট পাওঁ যিয়ে স্কিনখন ইয়াং কৰি ৰাখে ইয়াৰ পিছত লম বেসন 2 চামুচ বেসনে পিম্পল সমস্যা দূৰ কৰে স্কিনৰ ৰং উজ্জ্বল কৰে বেসন মুখত লগালে মুখত থকা অত্যধিক অইল আঁতৰ কৰে বেসনে স্কিনখনৰ স্ক্ৰাবৰ দৰে কাম কৰে ইয়াৰ পিছত লম আধা চামুচ নেমুৰ ৰস নেমুত ভিটামিন সি ভৰপূৰ মাত্ৰাত পোৱা যায় লগতে এচিডি পোৱা যায় যিয়ে স্কিনখনৰ ৰক্ত সঞ্চালনত বৃদ্ধি কৰাত সহায় কৰে এতিয়া গুটেখিনি সামগ্ৰী ভালদৰে মিক্স কৰি লম এয়া ফেস পেক ৰেডি হৈ গল এই ফেস পেকটো আমি মুখখনত 15 মিনিট সময় লগাই ৰাখিম আৰু তাৰ পিছত ঠাণ্ডা পানীৰে ধুই দিম আৰু ঠাণ্ডা পানী ধোৱাৰ পিছত আমি মুখখনত ময়শ্চাৰাইজাৰ লগাম যাতে স্কিনখন ড্ৰাই নহয় এই ফেস পেকটো সপ্তাহত আমি দুদিনকৈ ব্যৱহাৰ কৰিম যেহেতু গৰমৰ দিনত অইলি স্কিনৰ সমস্যা বেছিকৈ হয় সেয়েহে আমি এই ফেস পেকটো যদি ব্যৱহাৰ কৰো তেনেহলে অইলি স্কিন সমস্যাৰ পৰা আমি দূৰ হ'ম এই ফেস পেকটো পুৰুষ মহিলা সকলোৱে ব্যৱহাৰ কৰিব পাৰে গতিকে গৰমৰ দিনত এই ফেস পেকটো ব্যৱহাৰ কৰক আৰু অইল ফ্ৰী স্কিন লাভ কৰক এয়া আছিল মোৰ আজিৰ ভিডিও আশা কৰো আপোনালোকে ভিডিওটি চাই ভাল পাইছে যদি ভাল পাইছে তেনেহলে মোৰ ভিডিওটি লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিও তেতিয়ালৈ আহিছো বাই বাই টেক কেয়াৰ